আজি আমি গ, ঘ আৰু ঙ লিখিবলৈ শিকিম। গ লিখিবলৈ হ'লে প্ৰথমতে তোমালোকে ইয়াৰ পৰা এনেকৈ এডাল দিবা। এনেকৈ দিলা, ইয়াৰ পিছত ফাঁচ খাই আহিব। ইয়াতে এটা জোং হৈ ওপৰ ফালে গৈ আহিব গ। মন কৰিবা ইয়াৰ পৰা এনেকৈ গৈ এইখিনিত গোল হৈছে, জোংটো ইয়াত হৈছে, ইয়াত গোল হৈছে, ইয়াত জোং হৈছে। এইটো যদি কোনোবাই ইয়াতে জোং কৰে আৰু ইয়াতে গোল কৰে তেতিয়াহ'লে গটো ভাল নালাগে, এইটো নহ'ব। মনত ৰাখিবা ইয়াৰ পৰা ইয়ালৈ বেকা, গোল, জোং আহিল। এই যে এইটো পইণ্ট এই দুইডাল আচৰ মাজলৈকে আহে, অৰ্থাৎ ইয়াৰ পৰা এনেকৈ গৈ গোল হৈ আহিল, জোং কৰিলে, দুইডাল আচৰ মাজলৈকে ই গতি কৰিব। এই দুইডাল আচৰ মাজলৈকে ই থাকিব। তাৰপিছত ওপৰৰ পৰা এইটো হ'ল গ। ঘটো লিখিবলৈ হ'লে আঁচ টানিলা, এইটো গোল, ইয়াতে এটা জোং হ'ব, এইডাল আহিব ইয়াৰ তললৈকে, ইয়াৰ তললৈকে, ইয়াৰ পৰা এনেকৈ তলফালে আহিব আৰু ওপৰ ফালে যাব ঘ। এইটো কোনোদিন এনেকুৱাকৈ জোং নকৰিবা, এইখিনি হ'ল গোল, এইটো লিখিলে ভুল হ'ব। আকৌ কৈছোঁ ইয়াৰ পৰা এইটো গোল ওলাই আহিব বাহিৰ ফালে, এইটো তললৈকে, তলফালে আহিল, ওপৰ ফালে গ'ল। প্ৰথমতে ওপৰৰ মাৰ্জিনডাল দি ল'বা। গটোৰ ক্ষেত্ৰত চোৱা এইডাল অৰ্ধমাত্ৰা আছে, অৰ্ধমাত্ৰাডাল দিবলৈ নাপাহৰিবা। এইটো খ। ঙৰ ক্ষেত্ৰত ঙটো চাবাচোন মূৰত গামোচা এখন পিন্ধি থকাৰ নিচিনা লাগে, মূৰত এখন গামোচা পিন্ধি থকাৰ নিচিনা লাগে, এইখন যেনিবা গামোচা হয়নে। চাবা ইয়াৰ পৰা এনেকৈ আহিলোঁ, এই ফুটটো আমি ডাঙৰকৈ দিম, দি এইখিনিত গোল, এই জোংটো ইয়াৰ ঠিক তলতে, ইয়াতে জোং হ'ব, ইয়াতে জোং, এইটো দিলা, ফুটটো ডাঙৰ, এইখিনি গোল, ইয়াতে গৈ এইটো জোং হ'ব, জোং হৈ এইটো যে দেখিছা এইডালত ঠিক তলত এইডাল, এইটো জোংটো এইখিনিৰ তলত। আখৰটো মন কৰিবা, য'ৰ পৰা আৰম্ভ কৰিছা এইটো আহিছে, ইয়াত গোল হৈছে, জোংটো ক'লৈকে যাব, ইয়াৰ তললৈকে, আকৌ আহি এইটো ইয়াৰ তলত, এইটো হ'ব ঙ। আজি আমি শিকিলোঁ গ, ঘ, ঙ। ধন্যবাদ। সকলোৱে এইকেইটা 20টাকৈ লিখিবা আৰু গ্ৰুপত আপলোড দিবা, মই চাম।